আমার হচ্ছে দুধনর বনরিয়া গাহরি গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল জিএলপি রিঙ্কু ব্লগস গাইস আজ মোর লগত আছে গেন্দ্রা ভাই সাদা বনাই আছে খাব নাকি সুধিছে আপোনালোকক খাব নেকি সাদা নাই নাখায় নাখায় মোৰ ভিউয়াৰ্স সকলে সাদা সাদা নাখায় সো গাইস আজি আমাৰ গাড়ী হ'ব খালী সো খালী হ'লে কাইলৈ মই গৈ পাম গুৱাহাটী বহুত দিন লাগিলে এইটো টিপত বঙাইগাঁও গ'লো বঙাইগাঁৱৰ পৰা আহিলোঁ লুট কৰি আহিলোঁ আহি পেলাই এতিয়া শিলচৰত আকৌ 7 দিন 8 দিন বহিলোঁ তো গাইস আজি চাও খালী হ'ব লাগে 2 নম্বৰ আছে সো খালী হ'লে তো আৰু লাহেকৈ গৈ পাম গুৱাহাটী ভালে ভালে গৈ পালে গাইস ডাইৰেক্ট খালী কৰি আহি লগ পাম আপোনালোকক সো গাইস এইবিলাক হৈছে সব খালী কৰিব সময় গাড়ী সব লাইন লাগি আছে এইবিলাক গাড়ী এইফালে গাইস আগত গাড়ী আছে মানে সবচাই আগত গাইস মোৰ গাড়ীখনে আছে এইফালে আমাৰ দুধনৰ বনৰীয়া গাহৰিটো গাইস আৰু গাইস আমাৰ পাৰ্কিঙত হ'ল এন্ট্ৰি কৰা ৰাস্তা এইটো তলত আৰু এটা আছে এইটো হৈছে এইফালে দি মানে পাৰ্কিঙত সোমাব পাৰি এইবিলাক সব গাড়ী পাৰ্কিঙত আছে সব পাৰ্কিঙত লাগি আছে এইবিলাক সব খালী কৰা গাড়ী গাইস সো গাইস একেচোটে খালী কৰি আহি লগ পাম আপোনালোকক চাই থাকিব ভিডিঅ'টো ফাইনালি খালী কৰি ওলালো গাড়ী এতিয়া আমি ওলাইছোঁ যাব গুৱাহাটী তো যদি মানে ডাইৰেক্ট গুচি যাওঁ তেতিয়াহ'লে মোটামুটি ৰাতি 2টামান বজাত গৈ পাম আৰু যদি তোমাক গৈ থাকোঁ তেতিয়াহ'লে দিনত যাম এইটো বেলেগ কথা গাইছ আৰু ৰাস্তা চাওক ৰাস্তা গাইছ দিছ ইজ বৰকলা ৰাস্তা গাইছ বহুত কণ্ডিশ্যন বেয়া সেইটো কাৰণে গাইছ লৈছোঁ মই মাস্ক লগাই আপোনালোকে নাভাবিব কৰোণা বুলি কৰোণা নহয় মাস্ক লগাইছোঁ মানে ধূলিৰ কাৰণে চাওক কিমান ধূলি সো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে ভিডিঅ'টো চাই পেলাই মস্তি পাব আজিৰ ভিডিঅ'টো মানে বেলেগ ধৰণৰ ভিডিঅ' সো গাইছ আহি পাই গ'লোঁ আমি এতিয়া সোণাপুৰ আৰু সোণাপুৰৰ মানে মন্দিৰৰ ওচৰত মানে জাম লাগিছে অলপ জাম লাগিছে মানে টাৰ্ণিংটো বহুত শ্বৰ্ট টাৰ্ণিং হয় চ' এইটো চাইডৰ গাড়ী উঠি থাকিলে উঠি থাকিলে মানে এইটো চাইডৰ গাড়ী অলপ ৰখি দিব লাগে নহ'লে উঠা গাড়ীকেইটা মানে গুটকা খাই যায় চ' গুটকা খাই গ'লে মানে কি হৈ যায় তেতিয়া আকৌ বেছিকৈ জাম লাগে চ' সেইটো কাৰণে ৰখি দিয়ে আৰু আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম সোণাপুৰৰ মন্দিৰটো কেনেকুৱা মানে সৰু সুৰা মন্দিৰৰ ইমান ডাঙৰ মন্দিৰ নহয় চ' মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম ত' আপোনালোকে চাই থাকিব গাইছ কেনেকৈ লাইন লাগি গৈছে চাওক গাইছ এটাৰ পিছত এটা গাইছ এইটো গাইছ আপটো এইটো ধেমালি আপ নহয় গাইছ কি ক'ম আৰু 1 নম্বৰ লাগিছে 1 নম্বৰ আমাৰ মানে 1 নম্বৰ নালাগে দিয়কচোন আমাৰ 1 নম্বৰ নালাগে এইটো কাৰণে নালাগে কাৰণ আমাৰ গাড়ীবোৰ মাল কম লোড থাকে না মোটামুটি 7 টন লোড থাকে গাড়ীয়ে মালে 16 টন হয় চ' সেইটো কাৰণে আণ্ডাৰ লোড সেইটো কাৰণে আমাৰ গাড়ী মানে 3 নম্বৰতে উঠি যায় আৰু বাকী যিবিলাক নতুন ওলাইছে সেইবিলাক গাড়ীটো আৰু ইয়াতে মানে মন্দিৰৰ পণ্ডিতবিলাকে থাকে চ' এইফালে দেখুৱাই দিছে এয়া চাওক মন্দিৰ মানে গাড়ীৱালাবিলাকে তাতে ৰখে প্ৰসাদ চসাদ লয় চাওক এইবিলাক প্ৰসাদ চসাদ লৈ আছে এইফালে মন্দিৰটো এইটো তাত বহুত ধুনীয়া মন্দিৰ চ' গাইছ এইফালে আৰু এটা আছে মন্দিৰ চাওক এইটো দেখিবলৈ পাইছে গাইছ এইটো এটা হয় ইয়াতে এখন গাড়ী চাওক ট্ৰেলাৰ হয় 14 চকা নে কিমান চকা গাইছ চাওক লোড লৈ আহিছে এতিয়া টাৰ্ণিংটোৰ কাৰণে মানে গাড়ী সৰু গাড়ী দিগদাৰী কৰে মানে ডিষ্টাৰ্ব কৰি দিয়াৰ কাৰণে এতিয়া উঠিব পৰা নাই চাওক কিমান মানে লোড আছে চাওক অ' মাই গড